এখন বাউণ্ডেৰী ৱাল দেখুৱালোঁ, ইটা নথকা বাউণ্ডেৰী ৱাল। ইয়াত কেৱল চিমেণ্ট, বালি আৰু ৰডেৰে তৈয়াৰ কৰা হৈছে। প্ৰথমতে এই বাউণ্ডেৰী ৱালখন এনেকৈ টুকুৰা টুকুৰকৈ বনোৱা হয়, তাৰপিছত প'ষ্টটোৰ তলত এখন জালি দিয়া হয় আৰু জালি দিয়াৰ পাছত খুঁটাটো পুতি এনেকৈ এই টুকুৰাবোৰ লগাই দিয়া হয় আৰু লগাই দিলেই সম্পূৰ্ণ হৈ উঠে এখন বাউণ্ডেৰী ৱাল। গতিকে এইখনো কেনেকৈ কি ধৰণৰ দৰ দাম কিমান, গতিকে আমি সম্পূৰ্ণ জানিবৰ কাৰণে এই ফেক্টৰীৰ মালিকৰ সৈতে কথা পাতোঁ। মোৰ লগত আমাৰ জাকিৰ দা আছে, গতিকে আপুনি আপোনাৰ ফেক্টৰীৰ বিষয়ে সবিশেষ কৈ দিয়কচোন। ৰেডিমেড বাউণ্ডেৰী ৱালটোৱে আমাৰ বেছি চলিছে এতিয়া। এইটো পাৰ ৰানিং মিটাৰ আপোনাৰ 1800 টকাকৈ পৰে। 1800, এইটো আমাৰ অসমত বিশেষকৈ এতিয়া ট্ৰেণ্ডিঙত আছে বুলি ক'ব পাৰি। হয়, মানে ইটাৰ ক্ষেত্ৰত যথেষ্ট খৰচ হোৱা যায় নহয় জানো? হয়, তাত অলপ খৰচটো কম নেকি? আধা দামতে এইটো হৈ যায়। মানুহে যিটো টিঙৰ বেৰা দিয়ে তাৰ তুলনাত এইটো তাতকৈ অকণমানহে বেছি পৰে আৰু একেবাৰে পাৰ্মানেণ্ট হেৰি হয়। আৰু ঠিক তেনেকৈ ৰং কৰিলেও ধুনীয়া হয়। ৰং কৰাৰ পাছতেই ধুনীয়া লাগে। আৰু আটাইতকৈ ডাঙৰ কথা, ইয়াত মূলটোত ভৰাই দিয়াৰ লগে লগেই ডিজাইন সহ একেবাৰে সম্পূৰ্ণ ওলাই যায়। ইয়াত মানে ডিজাইন কাটিবৰ কাৰণে বা একো উপৰঞ্চি খৰচ কৰিব নালাগে আৰু প্লাষ্টাৰ কৰিব নালাগে। এইটো খৰচ বাচি যায়। আৰু আমাৰ সাধাৰণতে যিবোৰ ৱাল দিয়া হয়, ইটাৰ ৱাল, তাতকৈ প্ৰায় আধাতকৈ কম খৰচত বস্তুটো ওলাই যায়। বাউণ্ডেৰী ৱালটো ওলাই যায়। ৱালটো ওলাই যায়। ঠিক আছে। আপুনি এই যিটো বাউণ্ডেৰী ৱালৰ কথা ক'লে, মেইনলি ইয়াৰ কথাকে সুধোঁ, এইটো আপুনি অভাৰঅল গোলাঘাট ডিষ্ট্ৰিক্টতে দিব বিচাৰে নে অন্যলৈ ছাপ্লাই দিব পাৰিব? নহয়, এইটো যিকোনো জেগাতে নিব পাৰিব। এতিয়া ইতিমধ্যে আমাৰ বৰহোলা, কাজিৰঙা, বোকাখাট, দেৰগাঁও বিভিন্ন অঞ্চলত এইটো বিক্ৰী হৈছে। আৰু অন্যান্য ডিষ্ট্ৰিক্টতো যদি কোনোবাই বিচাৰে, কোনোবাই আগ্ৰহ প্ৰকাশ কৰে, গাড়ী ভাড়াটো ভৰিব লাগিব। গাড়ী আমি ঠিক কৰি দিম আৰু মিস্ত্ৰীও আমি ঠিক কৰি দিম। মিস্ত্ৰী হাজিৰাটো ভৰিব লাগিব। মানে সহজে নিব পাৰিব ইয়াৰ। ঠিক আছে, তেতিয়াহ'লে মই আপোনাৰ এড্ৰেছটো লিখি দিম। গোলাঘাটৰ পৰা বিশেষ দূৰ নহয়, গৰঙা আৰু বালিজানৰ মাজতেই। গতিকে ঠিক আছে, থেংক ইউ। মই আপোনাৰ গোটেই ফেক্টৰীটো আৰু পুনৰবাৰ দেখুৱাই দিম ৰাইজক। ধন্যবাদ। এতিয়া আপুনি ৰেডিমেড ৱালটো যে এইটো বনোৱাৰ প্ৰচেছটো কেনেকুৱা ধৰণৰ, মাজত মানে ৰড দিয়ে নে কি, কেনেকুৱা ধৰণে দিয়ে অলপমান বুজাই দিবচোন। মানে এখন ষ্টেপ, এটা ষ্টেপত 3ডালকৈ ৰড থাকে। 6 ফুটৰ হয় এখন। আৰু ঠিক তেনেকৈ ৰেডিমেড সেই খুঁটাটো বেলেগে আহে। খুঁটাটোৰ সেইটো 6 তাত 4ডালকৈ ৰড থাকে। তাৰমানে 6 ফুট আৰু 5 ফুট 5খনেৰে এক খাম্বা হয়। 5খনত আপোনাৰ 15ডালকৈ ৰড থাকে। ইয়াত কোনো বিম দিব নালাগে, মাত্ৰ খুঁটাত খাপত ভৰাই গ'লেই হ'ল আৰু। মানে সম্পূৰ্ণ ঢালাই প্ৰচেছ হয় আৰু। সম্পূৰ্ণ ঢালাই, মানে গোটেই মছলা দিয়া হয়। 3 মছলা দিয়া হয়। আৰু এইটো ভাৰ্বেটিং টেবুলত এইটো মানে হেৰি কৰা হয়। এইটো কাৰণে খুব মজবুত হয়। তাতকৈ বহুত বেছি মজবুত। এতিয়া আপুনি ৰানিং মিটাৰ 1800 বুলি কৈছে ন? মিটাৰ 1800। তাৰ লগত যোৱা খুঁটাখিনিও থাকিব। সেই তাৰ লগতে ইনক্লুড থাকে। নালাগে আৰু ৰানিং মিটাৰ 1500। 1800। ঠিক আছে বাৰু, আপোনাৰ মই নাম্বাৰটো ধুনীয়াকৈ স্ক্ৰীণত উলিয়াইছোঁ, ফোন কৰিব পাৰিব। এখেতৰ কণ্টেক্ট কৰি যোগাযোগ কৰি আপুনি যদি বস্তুটো পচন্দ হয় নিশ্চয় ঘৰলৈ লৈ যাব পাৰিব। এতিয়া এখেতৰ ফেক্টৰী আন সামগ্ৰীসমূহ চাওক, আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আন এজনৰ উপকৃত হ'ব নিশ্চয়। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ, অল ইজ ৱেল।